40টা সমষ্টিৰ পৰ্যবেক্ষক আমাৰ স্বপন দাস ছাৰক মই নিজৰ চিনাকি দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতক আমি কলম গামোচাৰে আদৰণি জনাইছোঁ। আমাৰ মাজত উপস্থিত অন্যতম CWC সদস্য আমাৰ নাৰায়ণ দাস ছাৰক নিজৰ চিনাকি দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে তেখেতক এখন কলম গামোচাৰ আদৰণি জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে অন্যতম CWC সদস্য আমাৰ প্ৰসন্ন কুমাৰ বড়ো, তেখেতক ছাৰক নিজৰ চিনাকি ল'বলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত আছে আৰু অন্যতম CWC সদস্য পংকজ হাজৰিকা। আমাৰ মাজত উপস্থিত আছে SC ষ্টুডেণ্ট ইউনিয়ন আছে, সকলোকে ধন্যবাদ জনাইছোঁ। এতিয়া কথাটো হৈছে বৰ বেছি সুবিধা নাই, সেই ৰাস্তাটোৰে গ'লে উঠি মূৰত পুৰা অৱস্থা নিশ্চয় আহিছে, গমেই পাই গ'ল। মাননীয় আমাক প্ৰথম পৰ্যায়ত তেওঁ এটা গুৰুত্ব দিম বুলি মই আশা ৰাখিলোঁ আৰু আজি এই ক্ষেত্ৰত সকলোৰে ওচৰত সকলোৱে হৈ মই এটা দাবী জনাম। ঠিক আছে, শুই থাকি তাৰ পৰাই আপোনালোকে কিবা ক'বলগীয়া থাকিলে আমাৰ সদস্য আছে, কাৰোবাক মাতি নি ক'ব পাৰে। উঠি এটা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নকৰি বুলি মনোহৰ পৰা কিবা এটা ক'ব বিচাৰিছিল অনুপমা কলিতা। উদগৰি সমষ্টিৰ মনোনীত প্ৰাৰ্থী মাননীয় এণ্টনি পুষ্পাচাৰী ছাৰ, চৰ্দাৰ খুৰা প্ৰসন্ন বড়োদেৱ আৰু UPPL দলৰ সমূহ সদস্যবৃন্দ আৰু আমাৰ গাঁও পঞ্চায়ত। আমাৰ ক'ব লগা এইখিনিয়ে থাকে যে মাননীয় আমাৰ মনোনীত প্ৰাৰ্থীগৰাকীয়ে যিখিনি কথা ক'লে আমাৰ ভাল লাগিছে। আমি ভাবোঁ তেখেতৰ মুখৰ কথাটো যাতে আমাৰ ক্ষেত্ৰত কাৰ্যকৰী হয়। আগতে আমি বহুত দেখিছোঁ কামে কাজে আমাৰ একো নাই, বিশেষকৈ আমাৰ ৰাস্তাটোৰ সমস্যা। আমি যেতিয়া 6 মাহিলী পৰীক্ষা সময় হয় তেতিয়া বাৰিষা হয়, কিন্তু ল'ৰা ছোৱালীখিনি ইমান কষ্ট হয় যে আমাৰ চাৰিওফালৰ ৰাস্তা আমাৰ বন্ধ হৈ যায়। আমি তাৰমানে একাঠো পানী খচি যাব লগা হয়। গতিকে তেখেতে যাতে এই কথাটোত গুৰুত্ব দিলে আমি তেখেতৰ লগত সম্পূৰ্ণ সহযোগিতা আগবঢ়াম আৰু আমাৰ গাঁৱৰ ৰাস্তা আৰু নদীৰ বান্ধটো দিব লাগে। এই বান্ধটোৰ কাৰণে তাৰমানে আমাৰ অহা যোৱাত যথেষ্ট অসুবিধা হয় আৰু এইখিনি মানুহখিনি এই দুটাই হ'ল আমাৰ গাঁৱৰ মেইন সমস্যা। গতিকে তেওঁ কাৰ্যকৰী কৰে। লগতে চৰকাৰদেৱে বহুতো প্ৰতিশ্ৰুতি দিলে, কামো কৰিলে। যোৱা বছৰ আপোনালোকে বিশ্বাস কৰে নে নকৰে নাজানো, ৰাসৰ সময়ত আমি ৰাস চাব শান্তিৰে যাব পৰা নাই। এইফালে ঘূৰি যাব লাগে, এইফালে গোটেই ৰাস্তাটো নদীৰ পৰা বালি উঠাই ৰাস্তাটো বন্ধ কৰি দিছে, যাৰ কাৰণে আমি 3 মাহমান কষ্ট ভুগিব লগা হৈছে খৰালি কালতো। গতিকে এইবিলাক যাতে তেখেতৰ কথাখিনি যাতে তেখেতৰ মুখতে নাথাকি কামে কাজে মানে পৰিণত কাৰ্যকৰী হয়, আমি সেইটো হ'লে ভৱিষ্যতে তেওঁলোকৰ লগত সহযোগিতা আগবঢ়াম। আমি বিশেষকৈ আমাৰ ঘৰখনে কোনো দলৰ লগত জড়িত নহয়, আমাৰ দেউতা এজন সমাজত, কিন্তু এইবাৰ আমি এটা বিশ্বাসেৰে আমি গোটেই ঘৰৰ পৰিয়ালটো আপোনালোকৰ দলত যোগদান কৰিছোঁ। এতিয়া মই এই জইনিঙৰ কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। আমাৰ উপস্থিত আছে বিগত সময়ছোৱাত BPF দলৰ মানে এক্টিভ মেম্বাৰ হিচাপে কাম কৰিছিল আমাৰ মিচিৰিয়া হৰিজন ডাঙৰীয়া। তেখেতৰ তালৈ আমি গৈছিলোঁ। তেখেতৰ সেই দলৰ প্ৰতি আমাৰ যিটো আস্থা সেইটো তেওঁ আমাৰ আগত প্ৰকট কৰিছিল। সেইটো তেখেত আমাৰ মাজত উপস্থিত আছে। মই মাননীয় মিচিৰিয়া হৰিজন ডাঙৰীয়াক আমাৰ ভাবি MCLA মহাশয়ৰ পৰা আজি দলত যোগদান কৰি এখন ফুলাম গামোচা ল'বৰ কাৰণে অনুৰোধ জনালোঁ। ইয়াৰ পিছত মই আমাৰ মঞ্চলৈ আহিবলৈ আহ্বান জনাইছোঁ প্ৰণতি কলিতা। ইয়াৰ পিছত জেউতি কলিতা। তাৰপিছত আছে অনিমা দাসৰ পিছত মই আহিবলৈ অনুৰোধ জনাইছোঁ নয়ন কলিতা আৰু লিপিকা নাথ কলিতা। নয়ন কলিতা আৰু লিপিকা নাথ কলিতা। ইয়াৰ পিছত মই অনুৰোধ জনাইছোঁ আহিবলৈ গৌৰাংগ মালাকাৰ
অজিত ধৰ এয়া হ'ল অজিত ধৰ বুঢ়া মালাকাৰ ইয়াৰ পিছত ভুৱন দাস মুকুল দাস ভুৱন দাস ৰাজীৱ কৰ্মকাৰ ইয়াৰ পিছত মই অনুৰোধ কৰিছো আহিবলৈ গণেশ মালাকাৰ ইয়াৰ লগে লগে মই অনুৰোধ জনাইছো নিপেন শইকীয়া ডাঙৰীয়া আহিব লাগে ইয়াৰ পিছত মই অনুৰোধ জনাইছো অনিতা শইকীয়া তাৰপিছত মাকনি শৰ্মা শইকীয়া আৰু মাকনি শৰ্মা অনিতা শৰ্মা অনিতা শইকীয়া মাকনি শৰ্মা তাৰপিছত নীলু কলিতা পিংকি দাস নীলু কলিতা এখেতক আমাৰ সভাপতি আজি সভাৰ সভাপতি হৈ গ'ল পিংকি দাসক আমাৰ মানুহে সভাপতি নহ'লে ফুলাম গামোচাৰে পিংকি দাস দীপালী মালাকাৰ কালিমী হাজৰিকা তেখেতলোকে আহিবৰ কাৰণে অনুৰোধ জনালো এই নাৰায়ণ দাক দিব নাই দীপালী মালাকাৰ ৰিজু হাজৰিকা কাঞ্চন শৰ্মা পুতুল গোৱালা ইয়াৰ পিছত আছে ভৱেশ মালাকাৰ আমিৰ আলী ভৱেশ মালাকাৰৰ লগে লগে একেলগে আহিব আমিৰ আলী এয়া ভৱেশ মালাকাৰ ভৱেনেই দিলে অজিত দাস এইটো আমিৰ আলী আমিৰ আলীক আমাৰ MCL মহামায়া পিন্ধালে আমিৰ আলীৰ পিছত বান্তা দাস মদন বসাক কি অজিত মালাকাৰ মদন বসাক আচ্ছা নিপেন শইকীয়া এইটো দময়ন্তী কলিতা নতুন মালাকাৰ উমিয়া দিবি মালাকাৰ ৰতন ইন্দা পলয় একেলগে ফটো উঠাব লাগিব কবিতা ডেকা জগত তাহেৰ আলী নেকি শিবু ভূমিজ শিবু গাই আব্দুল সঞ্জয় মালাকাৰ সঞ্জয় মালাকাৰ হওক বাইদেউ আৰু থাকিলে কব গীতা মালাকাৰ এই যে বৌদি আপনার কিন্তু আমার কি হয়েছিল
ছায়ামালাকাৰ লিখিলে কৈছোঁ এই নাচ ভুট্টা আমার আমাৰ কি মানে জইনিঙৰ কাৰ্যসূচী মই সমাপ্ত কৰিছোঁ যিসকল আমাৰ সদায় দলৰ প্ৰতি অনুপ্ৰাণিত হৈ ব্যক্তিয়ে আমাৰ লগত একেলগে কাম কৰাৰ অংগীকাৰ কৰি আজি জইন কৰিলে তেখেতসকলক আমি আমাৰ NCL মহোদয়ৰ লগত একেলগে লগ হৈ অনুৰোধ জনাইছোঁ আপোনালোকে আহিয়ে পাৰে জিন্দাবাদ